নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আকৌ এটা নতুন ভিডিঅ'ত। আজি হাঁহক অতি কম খৰচত কেনেকৈ দানা দিব পাৰি তাৰ বিষয়ে আজিৰ এই ভিডিঅ'। যিহেতু আপোনালোকে জানে যে কুকুৰাতকৈ হাঁহৰ দানা খৰচটো বহুত বেছি হয়, আৰু তেনে ক্ষেত্ৰত আপোনাৰ শেষৰ টাইমত যেতিয়া হাঁহখিনি বিক্ৰী কৰা হয় তেতিয়া হাঁহ পালনত লাভতকৈ বেছি লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। তেনে ক্ষেত্ৰত আপুনি অতি কম খৰচত কেনেকৈ সিহঁতক দানা দিব পাৰোঁ তাৰ বিষয়ে আপোনালোক কম। আমাৰ সকলোৰে ঘৰত কিছুমান পেলনীয়া শাক পাচলি প্ৰতিদিনে ওলায়। তো পেলনীয়া শাক পাচলি যেনেকৈ লাও, কোমোৰাৰ বাকলি, আলু বাকলি, পকা বিলাহী, গাজৰ তেনেকুৱা ধৰণৰ চব্জি শাক পাচলিৰ লগত আমি কেইটামান যদি চাউল মিক্স কৰি সিহঁতক সিজাই দিওঁ তেতিয়াহ'লে সিহঁতি বহুত ধুনীয়াকৈ দানা হিচাপত খায়। তো আপুনি কি কৰিব, তেনেকৈ শাক পাচলি আৰু চাউল লৈ পিনে সিজাওঁতে নিমখ আৰু হালধি দিবলৈ নপাহৰিব। হালধিৰ গুণাগুণৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। হালধি আমাৰ মানুহৰ ক্ষেত্ৰতে হওক বা জীৱ জন্তুৰ ক্ষেত্ৰতে হওক বেমাৰ প্ৰতিৰোধৰ কাৰণে খুবেই বেছি ভাল। তো হালধি দিয়াৰ পিছত সেইখিনি সিজোৱাৰ পিছত আপোনাৰ দানা হিচাপে আৰু এটা বস্তু ব্যৱহাৰ কৰিব, ৰাইচ পলিচটো। হাঁহৰ ক্ষেত্ৰত আপুনি প্ৰায় মানুহে ৰাইচ পলিচটো ব্যৱহাৰ কৰে আৰু আপুনিও কৰিব পাৰে। ৰাইচ পলিচটোৰ কেজি খুব বেছি নহয়, কমাৰ্চিয়েল ফিডতকৈ বহুত বেছি কম, 15-18 টকাৰ ভিতৰত আপোনালোকে পাৰ কেজি ৰাইচ পলিচটো কিনিব পাৰে। তো ৰাইচ পলিচটো আৰু সিজোৱা দানাখিনি মিক্স কৰি হাঁহক যদি আপুনি দানা হিচাপে দিয়ে তেতিয়াহ'লে আপোনাৰ দানাৰ খৰচটো খুবেই কমি যাব। তো আজি আমি কেইবাদিনৰ পৰা আমি এই দানাটো ইউজ কৰি আছোঁ। আমি প্ৰথমতে একেবাৰে সৰু সৰু হাঁহ পোৱালি হৈ থাকোঁতে তেতিয়া আমি এমাহমান সিহঁতক কমাৰ্চিয়েল ফিডটো খুৱাইছিলোঁ। তো তাৰ পিছৰ পৰা আমি দানাটো নিজাববীয়াকৈ তৈয়াৰ কৰি পিনে সিহঁতক দি আছোঁ। আজি আমি তেনেকুৱা শাক পাচলি আৰু চাউলটো সিজাই লগত ৰাইচ পলিচটো মিক্স কৰি সিহঁতক দানা হিচাপে দিছোঁ। তো চাওঁ আহক আজি সিহঁতি কিমান ভালকৈ দানা খায়। তো হাঁহখিনিও আজি কিমান ডাঙৰ হৈছে তো আজি দেখাওঁ ব'লক। শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো যদি ভাল পাইছে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।